তহঁতৰ কাৰণে কৰো নাই ভগৱান হা ঐ তই 24 ঘণ্টা পঢ় তই ফাৰ্ষ্ট ডিভিজন পোৱা ল চাম বাৰু তই এইবাৰ আকৌ পৰীক্ষা দিব লাগিব তই মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিলেই মোৰ ৰিজাল্টটো বিমানকে সুধি লওঁচোন ফোন এটা কৰি হেল্ল' বিমান কি কৰিছ এই মেট্ৰিকৰ ৰিজাল্ট কেনেকুৱা তোৰ কি তই ফাৰ্ষ্ট ডিভিজন পাইছ লেটাৰ নাই মোৰতো চাইছিলে নি বাৰু তই চাইছিলি ফাৰ্ষ্ট ডিভিজন মই মোৰ বিশ্বাসেই হোৱা নাই ঐ মই হয় জানো চা লোৱা মই ইমান কষ্ট কৰি পঢ়িছিলোঁ চা ইমান কষ্ট কৰি পঢ়িছিলোঁ চা মই দিনটো 24 ঘণ্টা পঢ়িছিলোঁ চা পৰীক্ষাটো হোৱাহেঁতেন আৰু মই এতিয়া চা ফাৰ্ষ্ট ডিভিজন পাছ কৰিলোঁ গম পা নাই লোৱা এতিয়া কি হ'ব বাৰু চা মই পঢ়া ইমান কষ্ট কৰি পঢ়িলোঁ এতিয়া মই ফলটোনো কি পালোঁ চাচোন ফাৰ্ষ্ট ডিভিজন চা লোৱা মই ইমান ফাৰ্ষ্ট ডিভিজন পাবলৈ মই পঢ়িছিলোঁ গম পা নাই সেইটো নাপাতিয়ে দিগদাৰ কৰি দিলে কোন দেউতাই বিমানে ফোন কৰিছিলা তই কি ক'লি তই 24 ঘণ্টা পঢ় 24 ঘণ্টা পঢ় মই যে পঢ়িবলৈ দিলে যে তই যে মোবাইলটো টিপি থাক মই নাজানো বুলি ভাবিছোঁ চা তহঁতৰ ভাগ্য ভাল এইবাৰ তহঁতৰ ভাগ্য ভাল তহঁতৰ যে চব মুখাক যে পাছ কৰাই দিলে চা পৰীক্ষা পতাহেঁতেন তহঁত এটাও পাছ নকৰ গম পা তহঁতৰ কাৰণে কৰো নাই ভগৱান তই 24 ঘণ্টা পঢ় তই ফাৰ্ষ্ট ডিভিজন পোৱা ল চাম বাৰু তই এইবাৰ আকৌ পৰীক্ষা দিব লাগিব তই নিদিলে চাবিচোন যদি ফাৰ্ষ্ট ডিভিজন যদি নাপা তোক ঘৰৰ পৰা খেদিম মই তাৰ লেভেলটো দেখিছ নে